হেল্ল' গাইজ, ৱেলকাম বেক টু মাই মিনি ব্লগছ। আজি ফাৰ্ষ্ট টাইমৰ বাবে মই মিনি ব্লগ এটা বনাবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমান দূৰ মানে কি ভিডিঅ'টো এডিট কৰিব পাৰিছোঁ বা বনাব পাৰিছোঁ নাজানো, আৰু হৈছে নে হোৱা নাই সেইটোও নাজানো। মিনি ব্লগ কিমান টাইমৰ বাবে দিয়ে সেইটোও নাজানো। এনেই এবাৰ ট্ৰাই কৰি চাইছোঁ। যদি যদি ভাল পায় আপোনালোকে চাব। বলক তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ মানে কি কৰি দিছোঁৱে। মানে মই ইভেণ্ট এটাত গৈছিলোঁ। ইভেণ্ট এটাত মানে মাৰোৱাৰীবিলাকৰ মানে কি ভাদ মাহৰ অমাৱস্যা এনেকুৱা পাতে। তো আমি মানে এনেকৈ কিবা কিবি কৰিব লাগে, এণ্ট্ৰি কৰিব লাগে, তাৰপিছত টিকা দেখুৱাব লাগে, তাৰপিছত ৰাখি পিন্ধিব লাগে, এনেকৈ আৰু কিবা কিবি আমি এনেকৈ কৰিছিলোঁ। তাৰপিছত তেওঁলোকে এইটো মানে ভগৱানৰ, মই মানে এনেকুৱা প্ৰগ্ৰেম বা এনেকুৱা পূজা দেখা নাছিলোঁ, তেওঁলোকৰ পূজা দেখা নাছিলোঁ। তো সিদিনাখনে মানে দেখি পিনে এনেকুৱা ভাল লাগিছে, মানে ভাবিলোঁ এটা মিনি ব্লগে বনাই দিওঁ। তো মানে এনেকুৱা আৰু সিহঁতে ফূৰ্তি কৰে, নাচে বাগে এনেকুৱা আৰু। তাৰপিছত এনেকৈ লৈ এইডাল দেখিছেনে, মালাডাল দেখিছেনে, এইডাল মানে মাতা ৰাণীৰ হয়। তো মাতা ৰাণীৰ চৰণৰ পৰা লৈ আহিছে। তো সেইকাৰণে মানে এইডাল এনেকৈ লৈ নাচি আছে, আৰু সকলোৱে মানে সেৱা ল'ব বিচাৰে এনেকুৱা। গৈ পিনে বহুত ভাল লাগিছে। তেওঁলোকে মানুহক সন্মান আৰু মৰম কৰিব জানে, সেইকাৰণে বেছি ভাল লাগিছে। আৰু নেক্সট ডে মানে কি মই যিটো মেডিকেলত কাম কৰোঁ, মানে কি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, তাৰ শ্বুটিং চলি আছিলে। তাতে আছিলে শ্যামন্তিকা বা আৰু কি বুলি কয় দীপাংকৰ ৰয় দা। তো তেওঁলোকে মানে শ্বুটিং কৰিব গৈছিলে। আমি লগ পালোঁ তেওঁলোকক, আৰু ভালকৈ ফটো উঠিলোঁ, ভিডিঅ' ক্লিক কৰিলোঁ কেইটামান। তো ভাবিলোঁ একেলগে ব্লগতে মানে কি বনাই দিওঁ আৰু। তো সেইকাৰণে তেওঁলোকক লগ পাই ভাল লাগিল। আমি এনেকৈ অলপ শ্বুটিঙো চালোঁ, ভিডিঅ'ও কৰিলোঁ, তাকে আপোনালোককো দেখালোঁ। মানে তেওঁলোকে চিৰিয়েলখনত যেনেকৈ মানে কান্দিছে নহয়, আপোনালোকে দেখিলে ক'ব আচলকৈ কান্দিছে। তেওঁলোকে এই মাত্ৰ কান্দিব জানে আৰু এই মাত্ৰ হাঁহিব জানে। মানে এনেকুৱা কান্দিছিলে, দেখি বেয়া লাগি গৈছিলে। ভাবিছিলোঁ ফটো উঠিম গৈ পিনে, কিন্তু নোৱাৰিলোঁ ফটো উঠিব। তেওঁলোকে যেনেকুৱাকৈ কান্দিছে মানে বহুত বেয়া লাগি গৈছিলে। তো মানে ফটো আৰু ভালদৰে উঠা নহ'লে, সেইকাৰণে ভিডিঅ'কে ক্লিক কৰিলোঁ। বেয়া লাগিছে, ভালো লাগিছে, কাৰণ তেওঁলোকে কান্দিছে সেইকাৰণে বেয়া লাগিল, আৰু আমি তেওঁলোকক দেখা পালোঁ বা লগ পালোঁ সেইকাৰণে ভাল লাগিল। আৰু আপোনালোকেও কেনেকুৱা পালে জনাব। যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বেয়া পায় তেতিয়াহ'লে আৰু কি ক'ম। হ'ব দিয়ক আজিলৈ, বাই বাই। সকলোৱে ভালেই থাকক।